নমস্কাৰ সকলো মিডিয়া বন্ধুলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। মই আজি ৫ নং চেৰফাং সমষ্টিত উপস্থিত হৈছোঁ। এই সমষ্টিত বিশেষকৈ উপস্থিত হোৱাৰ কাৰণটো হ'ল আমাৰ যিজন প্ৰাক্তন MCLA আছিল, EM আছিল, তেওঁৰ কিছুমান দুৰ্নীতিৰ তথ্য আমি RTI তথ্যযোগে পাইছিলোঁ। সেইখিনি ফাদিল কৰিবৰ কাৰণে আহিছোঁ। তেওঁ ফিচাৰী ডিপাৰ্টমেণ্টৰ EM আছিল আৰু যোৱা যি 2 বছৰ আছিল 18-19 আৰু 19-20 ফাইনেন্সিয়েল ইয়াৰত তেওঁ পুখুৰী ডেভেলপমেণ্টৰ নামত প্ৰায় 12.5 কোটি টকাৰ 12.5 কোটি টকা চেংচন কৰাই ওলাইছিল। বিভিন্ন জায়গাত পুখুৰী বনোৱা বুলি তেওঁ সেই পইচাবিলাক ওলাইছিল, কিন্তু প্ৰকৃততে সেই পুখুৰীবিলাক কতো আমি ভালকে হোৱা দেখা পোৱা নাই বা ৰাইজেও দেখা পোৱা নাই। ইণ্টাৰেষ্টিংলি 18-19 চনত তেওঁ 4 কোটি 14 লাখ টকা 4 কোটি 14 লাখ টকা পুখুৰী ডেভেলপমেণ্টৰ নামত ওলাইছিল আৰু তাৰে মাজবাটত আপোনাৰ 1 কোটি 18 লাখ টকাৰ পুখুৰী আনিছে। মাজবাটতেই 1 কোটি 18 লাখ টকাৰ পুখুৰী আনিছিল আৰু যিটো 19-20 চন আছিল 19-20 চনত তেওঁ 8 কোটি 24 লাখ টকাৰ পুখুৰী গোটেই BTCত তেওঁ চেংচন কৰিছিল, এপ্ৰুভ কৰিছিল আৰু তাতে যদি আপোনালোকে চাই ইণ্টাৰেষ্টিংলি 2 কোটি 70 লাখ টকাৰ পুখুৰী অকল মাজবাট ব্লকৰ আণ্ডাৰত আনিছিল। তাৰ মানে যদি আমি চাওঁ 2 বছৰত প্ৰায় 4 কোটি টকাৰ পুখুৰী মাজবাট এলেকাত তেওঁ বনোৱা বুলি এই তথ্যত আমি পাইছোঁ। কিন্তু যদি আমি চাওঁ এই পুখুৰীবিলাক কতো আমি এই পুখুৰীবিলাক বনোৱা দেখা নাই। আমাৰ তাত RTI তথ্য সম্পূৰ্ণৰূপে আছে। ইনফেক্ট আমাৰ এটা ইনভেষ্টিগেশ্যন এজেঞ্চিৰ দ্বাৰা আমি ইনভেষ্টিগেশ্যনো কৰাইছিলোঁ। আমি বিশেষকৈ কেইটামান পুখুৰীত গৈছিলোঁ, যেনে আপোনাৰ নিছলামাৰী গাঁৱত এটা পুখুৰী বনোৱা কথা আছিল 15 লাখ টকাৰ পুখুৰী, কিন্তু সেই গাঁৱত গৈ ইয়াতে লিখা আছে কনষ্ট্ৰাকশ্যন অফ ফিচাৰী টেংক এট নিছলামাৰী নিয়াৰ বিদেশী ভিলেজ নিছলামাৰী, কিন্তু সেই জেগাত আমাৰ 15 লাখ টকাৰ কোনো ধৰণৰ পুখুৰী বনোৱা হোৱা নাই। ঠিক তেনেকৈ মাজবাট এলেকাতে আমাৰ চমুৱা গাঁও অঞ্চলত জয়ৰাম মাহাতৰ ঘৰৰ কাষত এটা পুখুৰী বনাম বুলি তেওঁ 19 লাখ টকা চেংচন কৰাইছিল, কিন্তু তেওঁৰ কাষতো এটা তেনেকুৱা 19 লাখ টকাৰ পুখুৰীৰ কোনো কাম হোৱা নাই। তাতে আমি জয়ৰাম মাহাতকো লগ পাইছিলোঁ। তেওঁ কৈছিল যে তেওঁৰ ঘৰৰ পুখুৰীটোৱে এই শ্যামচুন্দি ডাঙৰীয়াই আনাৰ চেষ্টা কৰিছিল বুলি কৈছিল, কিন্তু একো কাম নকৰাকৈ 19 লাখ টকা খাই দিলে। ঠিক তেনেকৈ আমাৰ নগাঁও শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ এটা পুখুৰী আনিছিল। সেই পুখুৰীটো আপোনাৰ 20,44,000 টকাৰ পুখুৰী, কিন্তু আপোনালোকে যদি যায় আমাৰ মিডিয়া বন্ধুসকলে যায় যদি সেই পুখুৰীটোৰ এটা ভিডিঅ' কৰে দেখা পাব মাত্ৰ এটা পাৰহে বনোৱা হৈছে। তাতে 20 লাখ টকাৰ তো বাদ দিয়ক 1.5 লাখ টকাৰো তেওঁ কোনো ধৰণৰ তাতে কাম হোৱা নাই। একেদৰে আমাৰ খুচুৰা কাটিত পুখুৰী আছে। একেদৰে আমাৰ যিটো বাঁহী পুখুৰীৰ নামত 12 লাখ টকা আনিছে বাঁহী পুখুৰী ডেভেলপমেণ্টৰ কাৰণে, কিন্তু কোনো ধৰণৰ পুখুৰীৰ কাম হোৱা নাই। এনেদৰে শ্যামচুন্দি ডাঙৰীয়াই গোগ ৰাখে যোৱা 2 বছৰত পুখুৰীৰ নামত মাজবাট অঞ্চলত পুখুৰী বনোৱাৰ নামত 4 কোটি টকাৰ কেৱল কেলেংকাৰী কৰিছে। গোগ ৰাখে খাই পেলাইছে তেওঁ আৰু তেওঁৰ যিবিলাক আমাৰ দালাল আছে, তেওঁৰ যিবিলাক খাংগ নেতা আছে, তেওঁলোকে এইটো কাম কৰিছে। আমি সবেই জানো গোটেই BTC অঞ্চলত যিসকল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত MCLA আছে, এই MCLAৰ ভিতৰত শ্যামচুন্দিৰ নামো আহে। তেওঁ অজস্ৰ ধন সম্পত্তি ঘটিছে, নানান সম্পত্তি বেনামী সম্পত্তি তেওঁ ক্ৰয় কৰিছে। আপোনালোকে জানে মাজবাট অঞ্চলত তেওঁৰ সম্পত্তি অগাধ সম্পত্তি তেওঁ মাজবাটত বনাইছে। এইবিলাক চব তেওঁ দুৰ্নীতি কৰি অৰ্জন কৰিছে। ব্যৱসায় আৰু কণীৰ ব্যৱসায়ৰ কাৰণে কিছুমান গ্ৰাণ্ট এণ্ড এইড দিয়া হৈছিল, যিটো শ্যামচুন্দি ডাঙৰীয়াৰ তৰফৰ পৰা দিয়া হৈছিল। মাজবাট অঞ্চলৰ বহুত মানুহক তেওঁ 50,000 টকাকৈ গ্ৰাণ্টিং এইড দিয়া হৈছিল। আমি এই RTI তথ্যত সেই মানুহবিলাকৰ নাম পাইছোঁ। ইণ্টাৰেষ্টিংলি সেই মানুহবিলাক না মাছ বেপাৰৰ লগত জড়িত, না মাছ দোকানৰ লগত জড়িত, না পোনা বেপাৰৰ লগত জড়িত, কোনো ধৰণৰ মৎস্য ব্যৱসায়ৰ লগত জড়িত নোহোৱা ব্যক্তিক তেওঁ 50,000 টকাকৈ পইচা দিছে। এইটো কেৱল তেওঁৰ দালাল মানুহখিনিক দিয়া হৈছে। উদাহৰণস্বৰূপে মই কিছুমান নাম ল'ব খোজোঁ যিবিলাক ৰৌতা আৰু মাজবাট এৰিয়াৰ হয়, যেনে আপোনাৰ সনদ ভৌমিকক 50,000 টকা দিয়া হৈছে এই বছৰে দিয়া হৈছে। ঠিক তেনেকৈ নাৰায়ণ ভগত, ঠিক তেনেকৈ ৰঞ্জন চৰকাৰ, এজনৰ ঢেকীয়াজুলি সমষ্টিত একাউণ্ট আছে, তেওঁ ৰাজেশ থপলীয়া, টিংকু ওৰাং, এওঁ ওদালগুৰি আদিবাসী ছাত্ৰ সন্থাৰ তেওঁ প্ৰেছিডেণ্ট হয়। তেওঁক মৎস্য ব্যৱসায়ৰ নামত 50,000 টকা শ্যামচুন্দি ডাঙৰীয়াই দিছে। এতিয়া আপোনালোকে বুজি পাব যে কিয় সেই মানুহজনক দিয়া হৈছে। তেওঁৰ পানেৰীত ইয়াতে দিয়া হৈছে। একেদৰে ৰত্ন দৈমাৰী মাজবাট এৰিয়া, লামাবাৰীৰ শুভ খৰিয়া, দিলীপ উপাধ্যায়, জয়মতী গড়, দীননাথ প্ৰসাদ, এওঁলোকক 50,000কৈ টকা দিয়া হৈছে মৎস্য ব্যৱসায় কৰিব, পোনাৰ ব্যৱসায় কৰিবৰ কাৰণে। একেদৰে আপোনাৰ আৰু কিছুমান মানুহক দিয়া হৈছে, যেনে আপোনাৰ লামাবাৰীৰ কাৰ্তিক ভৌমিক,
পিণ্টু গোস্বামী, ধনেশ্বৰী দেৱী, ডিমাকুছিৰ ৰবিৰাম বাস্কে, এওঁ আচাৰ আদিবাসী ছাত্ৰ সন্থাৰ যিজন কয় তেওঁ জেনেৰেল ছেক্ৰেটাৰী হয়, ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী, তেওঁকো 50,000 টকা দিছে মাছৰ পোনা ব্যৱসায় কৰিবৰ কাৰণে। এনেদৰে মাছৰ মৎস্য ব্যৱসায়ৰ লগত জড়িত নথকা ব্যক্তিবিলাকক তেওঁ কি কৰিছে, একাউণ্টত ডাইৰেক্ট ট্ৰেন্সফাৰ কৰি দিছে। আমাৰ লগত একাউণ্ট নম্বৰ আছে, তেওঁলোকৰ নাম আছে, তেওঁলোকৰ একাউণ্ট ক'ত আছে, এইবিলাক তথ্য স্পষ্টভাৱে আছে। গতিকে এইবিলাক যে মানুহ মৎস্য ব্যৱসায়ৰ লগত জড়িত নহয় বা এই পুখুৰীবিলাক যে ফিল্ডত বনোৱা নাই, গতিকে সমগ্ৰ BTC অঞ্চলৰ সমগ্ৰ মৎস্য উৎপাদন বিষয়টোক যে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে শ্যামসুন্দৰী ডাঙৰীয়াই যোৱা 2 বছৰত মৎস্য বা ফিচাৰী ডিপাৰ্টমেণ্টৰ EM হয়। তো গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে। আমি ইয়াৰ তদন্তৰ বাবে আমি ৰাজ্যপাল ডাঙৰীয়াকো লিখিম আৰু আমাৰ যিজন এডমিনিষ্ট্ৰেটৰ BTCৰ যিজন এডমিনিষ্ট্ৰেটৰ তেওঁকো আমি লিখিম আৰু এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাম। আৰু লগতে যেহেতু আজি 5 নং চেৰফাঙৰ আমাৰ মিডিয়া কৰ্মীসকল উপস্থিত হৈছে, আপোনালোকক এইটো বস্তু আমি এডিশ্যনেলি জনাব খোজোঁ যে যোৱা বিগত 15-17 বছৰ ধৰি BPF দলে যি দুৰ্নীতিগ্ৰস্ত শাসন কৰিছে, তাৰে ভিতৰত অন্যতম যিটো দুৰ্নীতি, সেই দুৰ্নীতি হ'ল জব কাৰ্ডৰ যিটো দুৰ্নীতি। ৰাইজৰ পৰা জব কাৰ্ডৰ আহা পইচা লুটি পুটি খাইছে এই BPF দলৰ চৰকাৰে যোৱা 17 বছৰত। আমাৰ হাতত তথ্য আছে, যোৱা 2.5 বছৰত জব কাৰ্ডৰ নামত BTCৰ 4খন জিলাত 650 কোটি টকা আহিছে জব কাৰ্ডৰ নামত। কিন্তু এই 650 কোটি যিটো দুখীয়াৰ হয়, যিটো আমাৰ জব কাৰ্ড হোল্ডাৰবিলাকৰ একাউণ্টত সোমাব লাগিছিল, এটা বৃহৎ পৰিমাণৰ অংক জব কাৰ্ড হোল্ডাৰবিলাকৰ একাউণ্টত সোমোৱা নাই। আমি গোটেই BTCত ইয়াৰো তদন্ত চলাই আছোঁ আৰু এইবিলাক যিবিলাক দুৰ্নীতি কৰা হৈছে, জব কাৰ্ডৰ দুৰ্নীতি, এই জব কাৰ্ডৰ দুৰ্নীতিত বিশেষকৈ জড়িত ব্যক্তিসকল হ'ল আজিৰ তাৰিখত যিবিলাক প্ৰাক্তন চেয়াৰমেন আছে, যিবিলাক BPF দলে নিযুক্তি কৰিছিল, সেই চেয়াৰমেনবিলাক আৰু লগতে চৰকাৰী যিবিলাক কণ্ট্ৰেকচুৱেল GRS এপইণ্টমেণ্ট কৰা হৈছিল, তেওঁলোকেও সম্পূৰ্ণৰূপে এই দুৰ্নীতিত লিপ্ত হৈ ফেলে জব কাৰ্ডৰ টকাবিলাক, ৰাইজৰ টকাবিলাক লুটি পুটি খাইছে। গতিকে এই যে GRS আৰু এই যে প্ৰাক্তন চেয়াৰমেনবিলাক আৰু তাৰ লগতে যিবিলাক BPF দলৰ মেম্বাৰ, যিবিলাকে ৰাইজৰ পৰা একাউণ্ট, জব কাৰ্ডৰ একাউণ্ট আৰু জব কাৰ্ডবিলাক কালেক্ট কৰি ফেলে এই দুৰ্নীতি কৰিছে, এইবিলাকৰ ওপৰতো বহল অৰ্থত সম্পূৰ্ণ BTC অঞ্চলত তদন্ত কৰিব লাগে। আৰু বিশেষকৈ এই GRSবিলাক যিবিলাক কণ্ট্ৰেকচুৱেলি এপইণ্ট হৈ আছে, এই GRSবিলাকক তদন্ত কৰি যদি তেওঁলোক এই দুৰ্নীতিত লিপ্ত বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰতম শাস্তি ল'ব লাগে আৰু দৰকাৰ হ'লে তেওঁলোকক ছাছপেণ্ড কৰি এই চাকৰিৰ পৰা ছাছপেণ্ড কৰি দিব লাগে। কাৰণ তেওঁলোকে ৰাইজৰ দুখীয়াৰ জব কাৰ্ডৰ ধন লুটি পুটি খাইছে আৰু লগতে যিবিলাক এছেট ক্ৰিয়েট হ'ব লাগে জব কাৰ্ডৰ নামত, সেই এছেটবিলাক প্ৰকৃত অৰ্থত ক্ৰিয়েট হোৱা নাই। সমস্ত মানে 5%, 10% কাম কৰিছে, এনেকৈ কৰি আমাৰ এছেটবিলাকো ক্ৰিয়েট নহ'ল আৰু দুখীয়াও পইচাবিলাক নাপালে। গতিকে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আজিৰ তাৰিখত এই প্ৰেছ মিট যোগে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষ, লগতে যিহেতু এতিয়া ৰাজ্যপালৰ শাসন চলি আছে, মহামহিম ৰাজ্যপাল ডাঙৰীয়াক আমি এই প্ৰেছ মিট যোগে আহ্বান জনাইছোঁ।